Hi friends, আজি মই নাৰিকলৰ গাখীৰৰ সৈতে পনীৰৰ ৰেচিপি এটা বনাব লৈছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হয় আৰু খাবলৈ অসাধাৰণ। বলকচোন এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমে মই এই পনীৰখিনি সৰুকৈ কাটি লৈছোঁ এনেকৈ। লগতে লৈছোঁ কাটি লোৱা মিডিয়াম সাইজৰ দুটা পিয়াজ, কাজু বাদাম অলপমান, কিচমিচ অলপমান, এটা বিলাহী কাটি লৈছোঁ, কেইফুটামান নহৰু, অকণমান আদা আৰু অকণমান নাৰিকল এনেকৈ কাটি লৈছোঁ। আৰু লৈছোঁ এটা কেঁচা জলকীয়া, জ্বলাটো আপোনালোকে বেছিও দিব পাৰে। এতিয়া গেছটো অন কৰি কেৰাহী এখন বহাই ইয়াতে মই জোখমতে তেল দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ, লগতে বিলাহীখিনিও দিছোঁ, কাটি ৰখা নাৰিকলখিনিও দি দিছোঁ। এই ৰেচিপিটোত কাটি ৰখা নাৰিকল দিয়াৰ উপৰিও নাৰিকলৰ গাখীৰো মই ব্যৱহাৰ কৰিম। ইয়াতে আদা, নহৰু, কেঁচা জলকীয়াও দি দিছোঁ, কাজু বাদাম কেইটাও দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে কিচমিচ কেইটাও দি দিছোঁ। এই আটাইখিনি অকণমান টাইম ভাজি ল'ম। এইখিনি ভাজা হৈ গ'ল। এতিয়া মই ঠাণ্ডা হ'বলৈ প্লেট এখনত থৈ দিম। ঠাণ্ডা হৈ গৈছে, এতিয়া মিক্সাৰত এইখিনি মই মিহিকৈ পিচি ল'ম। চাওক এনেকৈ মই মিহিকৈ পিচি ল'লোঁ। এতিয়া কেৰাহী বহাই ইয়াতে মই জোখমতে তেল দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মই কাটি ৰখা পনীৰখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। পনীৰখিনি ভাজি লোৱা হৈ গ'ল, বাতি এটাত উঠাই ল'লোঁ। পনীৰ ভাজা তেলতে মই 2 চামুচ ঘিউ দিম। ইয়াতে এতিয়া পিচি ৰখা মছলাখিনি দি দিছোঁ। এইখিনি অকণমান টাইম ভাজি ল'ব লাগিব। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিছোঁ, লগতে দিছোঁ মই আধা চামুচ হালধি গুড়া, আধা চামুচ জিৰাৰ গুড়িও দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে এতিয়া চেনি দিছোঁ। চেনিটো মই আধা চামুচতকৈ কম দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে এতিয়া 1 কাপ গাখীৰ দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। লগতে আধা কাপ পানীও দিছোঁ। এই কাপটোৰ জোখতে মই 1 কাপ গাখীৰ দিছোঁ আৰু আধা কাপ পানী। এতিয়া কম গেছত 2 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 2 মিনিট হৈ গ'ল। ইয়াতে মই ভাজি থোৱা পনীৰখিনি দি দিছোঁ। অকণমান লৰাই লৈছোঁ। ইয়াতে এতিয়া নাৰিকলৰ গাখীৰ দিছোঁ। নাৰিকলৰ গাখীৰ মই আধা কাপ দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। এতিয়া কম গেছত 5 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 5 মিনিট হৈ গ'ল। পনীৰখিনি বনোৱা প্ৰায় হৈ গ'ল। ইয়াতে 1 চামুচ কচুৰি মেথি দিছোঁ আৰু এইখিনি অকণমান লৰাই লৈছোঁ। নাৰিকলৰ গাখীৰৰ লগত বনোৱা পনীৰৰ ৰেচিপিটো মোৰ হৈ গ'ল। বাতি এটাত পনীৰখিনি এনেকৈ উলিয়াই ল'লোঁ। আজিৰ এই ৰেচিপিটো চাই ভাল লাগিলে এবাৰ হ'লেও বনাই চাবচোন আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।